হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল চাগে। আজি মই ফাইনেলি ডিচাইড কৰিলোঁ ময়ো ব্লগ বনাওঁ। ব্লগ বনোৱাৰ পোনপ্ৰথমে মই মোৰ পৰিচয় দি লৈছোঁ। মোৰ নাম শ্ৰী লক্ষী হান্দিকৈ। মই শিৱসাগৰ জিলাৰ এখন সৰু গাঁৱৰ পৰা আহিছোঁ। ব্লগ বনাবলৈ এইকাৰণে সিদ্ধান্ত ল'লোঁ, মোৰ কোনো কাম নাই, একদম ফ্ৰী আছোঁ। ফ্ৰী থাকিলে কিবা এটা কৰিবলৈ হেঁপাহ জাগে, সেয়েহে মই ব্লগ বনাবলৈ সিদ্ধান্ত ল'লোঁ। আৰু আজিৰ পৰা মোৰ লাইফ ষ্টাইল ব্লগবিলাক আপোনালোকে পাই থাকিব। সেয়েহে আপোনালোকৰ মৰম চেনেহ সমৰ্থন প্ৰয়োজন। মৰম চেনেহ সমৰ্থন অবিহনে এজন ব্যক্তি কেতিয়াও আগবাঢ়িব নোৱাৰে। সেয়েহে আপোনালোকে মোক মৰম চেনেহ সমৰ্থন দি যাব। আপোনালোকে জানেই, কোনো এজন ব্যক্তি মৰম সমৰ্থন অবিহনে আগবাঢ়িব নোৱাৰে। সেয়েহে তেখেতক মৰম চেনেহ সমৰ্থন অত্যন্ত প্ৰয়োজন। মই যিডোখৰ ঠাইত উপস্থিত আছোঁ, এটা হ'ল তিনিআলি। এই তিনিআলিটো মোৰ ঘৰৰ পৰা মাত্ৰ 50 মিটাৰমান হ'ব। এই তিনিআলিটো আপুনি দেখিছে, এইটো ৰাস্তা। এই ৰাস্তাটো গাঁৱলৈ সোমাই গৈছে। ইয়াত বিভিন্ন গাঁও পোৱা যায় আৰু মই গাঁৱৰ ব্লকেই বনাম, কিয়নো গাঁৱৰ যি পৰিৱেশ, গাঁৱৰ যি প্ৰকৃতিৰ যিটো সৌন্দৰ্যতা, এই গাঁৱৰ পৰিৱেশে মোক বহুতো আপ্লুত কৰে। সেয়েহে মই গাঁৱৰ ব্লকেই বনাম আৰু হঠাতেই আপোনালোকে মোৰ গাঁৱৰ ব্লক পাই যাব। এইখনেই হৈছে আমাৰ পথাৰ। চাওক, পথাৰখন মই আপোনালোকক দেখুৱাই দিছোঁ। এইখন পথাৰতেই মই খেতি কৰোঁ আৰু গাঁৱৰ সকলো মানুহে এইখন পথাৰতে খেতি কৰে। আৰু ঠায়ে ঠায়ে ধান পকিবলৈ আৰম্ভ কৰিছে। চাওক, মই যিমান পাৰোঁ সিমান আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু কেইদিনৰ পিছতেই ধান পকিব আৰু ধান দোৱা হ'ব। শেষত মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। নমস্কাৰ, জয় আই অসম।